আজি একদম দুপৰীয়া পিজ্জা আহি গ'ল বুজিছেনে গমেই পোৱা নাছিলোঁ একদম ছাৰপ্ৰাইজ হাজবেণ্ডে ছাৰপ্ৰাইজ দিছে হে গাইজ ৱেলকাম বেক টু মাই চেনেল জেডি লাইফষ্টাইল আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে আজি হাজবেণ্ডৰ কিবা মন গ'ল মই এনে আগৰ পৰা কৈ থাকোঁ আৰু পিজ্জা খাব পোৱা নাই মই আজিলৈকে পিজ্জা মোক খোৱাবাচোন আজি সেয়া একদম পূৰা নিজে নিজে অৰ্ডাৰ দিছে চ' দেখি পেলাই একদম ৰৈয়ে থাকিব নোৱাৰিলোঁ মই অৱশ্যে আগতে খাই পোৱা নাই এইটো বস্তু দেখি থাকোঁ আৰু আজি মানে দেখি ভাত পানী খোৱাৰ পিছত আহিছে তথাপিতো মানে ৰ'ব নোৱাৰিলোঁ আৰু খাই দিলোঁ আৰু এক পিচ চ' এতিয়া খাই কৰি হৈ গ'ল আজি মানে হাজবেণ্ড আজি সোনকালে আহিলে চ' আজি অলপ ফুৰাবলৈ গৈছে এয়া আমি আহি আছোঁ একবাৰ মই আগতে গৈছিলোঁ কিন্তু তেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলোঁ ভিডিঅ' বনাব নহ'ল আমি এতিয়া গৈ আছোঁ মহাবলীপুৰম চেন্নাই একদম বহুত ফেমাছ মন্দিৰ হয় এইটো বহুতো দেশ বিদেশৰ পৰ্যটক আহে তালৈ আৰু ইয়াৰ আগৰবাৰো লগ পাইছিলোঁ তেনেকৈ বাহিৰৰ মানুহ কিন্তু তেনেকৈ ৰেকৰ্ডিং মানে ভিডিঅ' চিডিঅ' কৰি থ'বলৈ নহ'লেই আৰু আজি ভাবিছোঁ যোৱাও হ'ল ফুৰাও হ'ল আৰু এটা ভিডিঅ'ও মই বনাবলৈ পালোঁ এয়া চাওক আমি পাই গ'লোহি মহাবলীপুৰম বহুতখিনি দূৰ হয় কিন্তু মই কাটি এনেকৈ বনাইছোঁ আৰু আমি অকলে নহয় অৱশ্যে এনেকৈ এতিয়া ইয়াত টিকেট চিকেট কাটি ল'লোঁ আমাৰ আগে আগে যে দেখিছে সেই মানুহজনী বাচ্ছাটো লৈ এওঁ লগৰে হয় সেইজনো ওলাইছে তেওঁ ফেমিলিক লৈ আমিও ওলালোঁ এয়া তেওঁ ৱাইফ হয় এইজন তেওঁৰ লগত গৈ আছে আগে আগে এইটো এটা বহুত ডাঙৰ মন্দিৰ মানে ইমানো ডাঙৰ নহয় কিন্তু বহুত বিখ্যাত আৰু একদম শিলেৰে বনাই থোৱা আছে দেখিছেনে বহুত ডাঙৰ ডাঙৰ শিল পাথৰ একদম শিলতে এনেকৈ মানে বনাই থোৱা আছে মূৰ্তি চূৰ্তি চব এইটো এটা দেখিছেনে সিংহ আৰু এনেকৈয়ে ক'ৰবাত গৰু বনাই থোৱা আছে ষাঁড় গৰু আৰু হাতী মই আগতে একবাৰ আহিছিলোঁ কিন্তু তেতিয়া ভিডিঅ' কৰিবলৈ নহ'লে আৰু এজনা হাতী বেক চাইডটোহে দেখা পালে এইবিলাক চাবলগা বস্তু হয় আচলতে ইয়াতে চব শিলৰে হয় আগৰ যুগত মানে বহুত শ বছৰ আগতে যেতিয়া মানে ৰামায়ণ মহাভাৰতৰ দিনৰে মানে যেতিয়া বালি সুগ্ৰীৱ মোৰ মানে আইডিয়া আৰু এটা ইমান ভালকৈ নাজানো কিন্তু তেতিয়া মানে বালিক যেনেকৈ মানে এটা শিলেৰে গুফাৰ মাজত যে ভৰাই ৰাখিছিল সুগ্ৰীৱে সেই তেনেকুৱাই হ'ব আৰু বহুত ডাঙৰ এটা শিল আছে সেই শিলটো দেখাম ৰ'ব দেখা পাব ভিডিঅ'টোতে সেই শিলটো মানে এনেকুৱা লাগে যেন বাগৰিহে আহিব এইজনাই হাতীজনা বেক চাইডটো যে দেখাইছিলোঁ এতিয়া ফ্ৰণ্ট চাইডটো দেখাইছোঁ ভাল লাগিছে অলপমান এনেকৈ ওলাই আহি মাইনাও একদম বহুত ফূৰ্তি পাইছে আজি তাই মানে আহিছিল যদিও মনত নাই 3 মাহমানৰ আগতে আহিছিলোঁ আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ ইয়াতে আহি পেলাই ইয়াতে আনিছিলে আৰু একদিন ফুৰাব আৰু আজি আহিছোঁ দূৰ হয় আমাৰ ঘৰৰ পৰা কমেও 40-45 মিনিটমানৰ ৰাস্তাই হয় এটা ষাঁড় গৰু চব শিলৰে হয় এইবিলাক বিদেশৰ মানুহো ইয়াতে পোৱা যায় মানে ফৰেনাৰবিলাকো আহে ইয়াতে চাবলৈ ফটোগ্ৰাফাৰ বহুত আহে আৰু এনেকৈ চ' অলপমান মস্তি কৰিলোঁ এনেকৈ ফটো চটো উঠিলোঁ এইটো এটা বাহিৰৰ ল'ৰা একদম ফৰেনাৰ আমাৰ ভাৰতৰ বাহিৰৰ একদম চুলি তুলি চব বগা দেহাই পূৰা চাই আছিলে একদম ভাল লাগে জেগাখিনি বহুত চাফ চিকুণ একদম শান্তিৰ জেগা আৰু এইটো শিলটো চাওকচোন আঁতৰৰ পৰা একদম সৰু নিচিনা লাগে কিন্তু বহুত ডাঙৰ মানুহবিলাক একদম পৰুৱা নিচিনাহে লাগে ওচৰত গ'লে এই শিলটো বাগৰি অহা নিচিনা লাগে কিন্তু তেনেকৈ আছে আৰু এটা চমৎকাৰ আৰু যিমান বতাহ বৰষুণ দিলেও শিলটো মানে বাগৰি নাহে এতিয়া আমি মন্দিৰৰ পৰা ওলাই পেলাই মন্দিৰটোৰ ওচৰতে এখন বিচ আছে চেন্নাই একদম ফেমাছ বিচ ইয়াতে আহিলোঁ ইয়াতে ৰাস্তাৰ কিনাৰে কিনাৰে চাওকচোন ইমান ধুনীয়া ধুনীয়া দোকান মানে চায়ে থাকিব মন যায় আৰু নোপোৱা বস্তুৱেই নাই মানে চব বস্তুৱেই পায় ইয়াতে এনেকৈ যাব লাগে আৰু বিচৰ ভিতৰত এনেকৈ গৈ থাকিব লাগে টেটু চেটু আঁকিব হ'লেও মানে ইয়াতে একদম আঁকি কৰি যাব পাৰি আৰু ইমান ধুনীয়া ধুনীয়া বেগ আছে
দেখিলে মানে চব বস্তু লয়ে লাগে আৰু মই তেনেকৈ একো নল'লোঁ মাইনাই এটা পুতলা ল'লে আৰু মই দুযোৰ ফুলি ল'লোঁ এনেই ঘৰতে ডেইলি ৱেৰৰ কাৰণে ব্যৱহাৰ কৰিবলৈ একদম সৰু সৰু দেখাম বাৰু পিছৰ ভিডিঅ'ত দেখা পাব আমি ইয়াতে ইয়াৰ আগৰবাৰ আহিছিলোঁ তেতিয়াও এনেকৈ ভিডিঅ' বনাবলৈ নহ'লে আৰু এইবিলাক ঘূৰি চাওকচোন ইমান ধুনীয়া লাগিছে দেখি আৰু ৰাতিৰ সময়ত মানে এনেকৈ আবেলি সময়খিনিত লাইটৰ হেৰিয়াত মানে বেছি ভাল লাগে আৰু মানে দেখি পেলাই এইবিলাক টেটুৰ দোকান চাওক টেটু চেটু বনাই নিব পাৰি আৰু কাপোৰ চাপোৰ যি লাগে আৰু মই ইয়াৰ আগৰবাৰ আহোঁতে কাপোৰ নিছিলোঁ এইখন দোকানৰ পৰাই মই নিছিলোঁ নেকি ফুলি দুযোৰ লৈছিলোঁ সেই ঘূৰা সময়ত দেখাম বাৰু পিছৰ ভিডিঅ'ত দেখা পাব একদম সৰু সৰু আৰু দেহাক মানে যিটো বস্তু লাগে সেইটো মানে লাগিবই আৰু ইমান যে মানে বাপেকক মাথা বেয়া কৰি দিছে আৰু এইবিলাক মিৰৰ আইনা এয়া আহি আছোঁ ইমান ধুনীয়া লাগিছে সঁচাকৈ ইমানেই ভাল লাগে ইয়াতে আহি পেলাই টাইম পালেই মানে আমি আহোঁৱেই আৰু ইয়াতে এতিয়ালৈকে বাৰু 2বাৰেই আহিছোঁ আৰু ইয়াতে সাগৰৰ পাৰতে ঘূৰি থাকোঁতে আমাৰ অসমৰ ৰঞ্জিত কুমাৰ দাস ছাৰক লগ পালোঁ চ' ফটো চটো উঠি ল'লোঁ আৰু আমি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ